বন্ধু বান্ধৱীসকল যোৱা ভিডিঅ'ত আপোনালোকৰ স্মৃতি শক্তিৰ পৰীক্ষা লোৱা হৈছিল আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ দৃষ্টি শক্তিৰ পৰীক্ষা লোৱা হ'ব তাকো 3টা লেভেলত লেভেল 1 বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে 4টা বৰ্গ দেখিবলৈ পাইছে এতিয়া আপুনি বৰ্গ কেইটাক ভালদৰে চাই ক'ব পাৰিবনে ইয়াৰে কোনটো বৰ্গৰ ৰং বাকি 3টা বৰ্গতকৈ বেলেগ বন্ধু বান্ধৱীসকল ইয়াত এই বৰ্গটোৰ ৰং বাকি 3টা বৰ্গতকৈ বেলেগ বাৰু বলক এইবাৰ আৰু অলপ টান চাওঁ লেভেল 2 বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে 6টা বৃত্ত দেখিবলৈ পাইছে এতিয়া কওকচোন ইয়াৰে কোনটো বৃত্তৰ ৰং বাকি 5টা বৃত্ততকৈ বেলেগ আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল ইয়াত এই বৃত্তটোৰ ৰং বাকি 5টা বৃত্ততকৈ বেলেগ লেভেল 3 টো অলপ বেছি টান হ'ব ভালদৰে চাব লেভেল 3 বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে 9টা ত্ৰিভুজ দেখিবলৈ পাইছে এতিয়া ক'ব পাৰিবনে ইয়াৰে কোনটো ত্ৰিভুজৰ ৰং বাকি 8টা ত্ৰিভুজতকৈ বেলেগ আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল ইয়াত এই ত্ৰিভুজটোৰ ৰং বাকি 8টা ত্ৰিভুজতকৈ বেলেগ আপুনি যদি 3টা লেভেলৰে শুদ্ধ উত্তৰ দিব পাৰিছিল আপোনাৰ দৃষ্টি শক্তি সঁচাই বহুত ভাল যদি এটা লেভেলৰো শুদ্ধ উত্তৰ দিব পৰা নাই তেতিয়াতো গম পাইছেই চাগে হয় আপোনাৰ দৃষ্টি শক্তি বহুত বেয়া আপুনি যদি এটা লেভেলৰো শুদ্ধ উত্তৰ দিব পাৰিছিল ভিডিঅ'টোত এটা লাইক কৰি জনাই দিয়ক যে মই শুদ্ধ উত্তৰ দিব পাৰিছিলো বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে কেইটামান সংখ্যা পাতি থোৱা দেখা পাইছে এতিয়া আপুনি পাতি থোৱা সংখ্যা কেইটা চাই ক'ব পাৰিবনে খালি ঠাইডোখৰত কি বহিব পাজলটো বৰ বেছি টান নহয় অলপ ভালদৰে মাথা লগাওক আৰু উত্তৰটো পালে ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল আপুনি যদি ভালদৰে মন কৰে তেতিয়া গম পাব প্ৰথম সংখ্যাটোৰ পৰা 4 কমাই দ্বিতীয় সংখ্যাটো পতা হৈছে আকৌ দ্বিতীয় সংখ্যাটোৰ পৰা 3 কমাই তৃতীয় সংখ্যাটো পতা হৈছে ঠিক তেনেদৰে ক্ৰমান্বয়ে 4 3 2 কমাই ইয়াত সংখ্যাবোৰ পতা হৈছে আৰু সেই অনুযায়ী চতুৰ্থ সংখ্যাটোৰ পৰা 1 কমাই ইয়াত উত্তৰটো পাতিব লাগিব পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেন্ট কৰি জনাব বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল মোৰ বয়স যেতিয়া 16 বছৰ আছিল তেতিয়া মোৰ ভণ্টিৰ বয়স মোৰ বয়সৰ আধা আছিল এতিয়া মোৰ বয়স যদি 60 বছৰ হয় তেতিয়া হলে ভণ্টিৰ বয়স কিমান হ'ব বাৰু পাজলটো যিমান সহজ দেখিছে সিমান সহজ নহয় কিন্তু ভালদৰে মাথা লগাওক আৰু উত্তৰটো পালে ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল আপোনাৰ উত্তৰটো কি 30 বছৰ নেকি যদিহে 30 বছৰ তেতিয়াহলে আপোনাৰ উত্তৰটো ভুল কিয়নো আপুনি যদি প্ৰশ্নটো ভালদৰে মন কৰে তেতিয়া গম পাব প্ৰশ্নটোৰ প্ৰথমতে কোৱা হৈছিল মোৰ বয়স যেতিয়া 16 বছৰ আছিল মোৰ ভণ্টিৰ বয়স মোৰ বয়সৰ আধা আছিল মানে মোৰ ভণ্টিৰ বয়স 8 বছৰ আছিল আৰু মোৰ ভণ্টি মোতকৈ 8 বছৰ সৰু আছিল এতিয়া মোৰ বয়স 60 বছৰ হলে ভণ্টিৰ বয়স 52 বছৰ হ'ব কাৰণ ভণ্টি মোতকৈ 8 বছৰহে সৰু আছিল পিছে আপুনি উলিয়াব পাৰিছিল নে নাই যদিহে পাৰিছিল ভিডিঅ'টোত এটা লাইক কৰি জনাই দিয়ক যে মই উলিয়াব পাৰিছিলো বাৰু বলক পাছৰ পাজলটো চাওঁ এদিন এখন টিকু আৰু ৰিমাই কাজিয়া লাগিলে টিকুৱে ক'লে মই তোমাতকৈ বেছি বুদ্ধিয়ক তেতিয়া ৰিমাই ক'লে নহয় মইহে তোমাতকৈ বেছি বুদ্ধিয়ক তেনেদৰে দুয়োজনে কাজিয়া লাগি থাকোতে তেওঁলোকৰ বাপেক আহি ৰুমত সোমায় বাপেক ৰুমত সোমোৱা দেখি ৰিমাই দৌৰি গৈ বাপেকক ক'লে চোৱাচোন পাপা মই যে টিকুতকৈ বেছি বুদ্ধিয়ক সি কথাষাৰ নামানে তেতিয়া টিকুৱে ক'লে নহয় নহয় পাপা মইহে ৰিমাতকৈ বেছি বুদ্ধিয়ক দুয়োজনৰে কাজিয়া দেখি বাপেকে ক'লে ঠিক আছে মই তোমালোকক 100 টকা দিম দুয়োজনে দোকানৰ পৰা এনেকুৱা বস্তু কিনি আনিবা যাতে এই গোটেই ৰুমটো ভৰি পৰে বাপেকৰ কথা শুনি দুয়োজনে 100 টকা ল'লে আৰু দোকানলৈ ৰুমটো ভৰুৱা বস্তু কিনিবলৈ গ'ল টিকুৱে গৈ দোকানৰ পৰা এসোপা তোলা কিনি আনিলে আৰু ৰিমাই কেইডালমান কেণ্ডেল কিনি আনিলে দুয়োজনে কিনি আনা বস্তু কেইটা দেখি বাপেকে গম পাই গ'ল যে দুয়োজনৰে ভিতৰত কোনজন বেছি বুদ্ধিয়ক পিছে আপুনি ধৰিব পাৰিছেনে চাওকচোন ভালদৰে
বন্ধু বান্ধৱীসকল, হয় আপুনি ভবাটোৱে ইয়াত ৰিমা বেছি বুদ্ধি হওক, কিয়নো 100 টকাৰ তোলাৰে গোটেই ৰুমটো ভৰাব নোৱাৰে, কিন্তু 100 টকাৰ মৌমানি জ্বলাই দিলে তাৰ পোহৰেৰে গোটেই ৰুমটো ভৰি পৰিব। বাৰু বলক এতিয়া আপোনালোকৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে দুগৰাকী মহিলা দেখিবলৈ পাইছে, যি দুগৰাকীয়ে দুটা শিশুৰ জন্মদিনৰ বাবে উপহাৰ আনিছে। এতিয়া আপুনি দুয়োগৰাকীকে ভালদৰে চাই ক'ব পাৰিবনে ইয়াত কোন গৰাকীয়ে শিশুটোক অপহৰণ কৰিব আহিছে? উত্তৰটো কিন্তু ইয়াতেই আছে। ভালদৰে চাওক আৰু উত্তৰটো পালে আমাক কমেণ্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল, আপুনি এই মহিলাগৰাকীৰ বেগটোলৈ মন কৰিছিলনে? হয়, জন্মদিনলৈ আহিলে বেগত ৰছী আৰু চুৰি লৈ অহাৰ কি কথা আছে বাৰু? এতিয়াতো গম পালে চাগে কোনগৰাকীয়ে অপহৰণ কৰিব আহিছে। বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা প্ৰশ্নটো চাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ছবিখন ভালদৰে চাই ক'ব পাৰিবনে ইয়াৰে কোনটো টেংকি প্ৰথমে ভৰিব? আপোনাৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। দেখা যাওক কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰে। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। অতি শীঘ্ৰেই লগ পাম কেইটামান নতুন পাজলৰ সৈতে।